মই পুনৰবাৰ আজি আপোনালোকৰ ক'ব খুজিছো অহা এবছৰৰ ভিতৰত আমি আৰু নতুন এখন অভিলাষী আঁচনি ল'ম 5,000 কোটি টকা ব্যয় কৰি 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ ৰাস্তা আমি প্ৰশস্ত কৰি দিম সেই সংকল্প আজিৰ সভাত আমি ল'ব খুজিছো শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আমি আজিৰ সভাতে আপোনালোকক ক'বলৈ পাই ভাল পাইছো অহা 10 তাৰিখৰ পৰা আৰু মাত্ৰ কেইটামান দিনৰ পিছৰ পৰা প্ৰত্যেক মাহত অৰুণোদয় আঁচনি 1000 টকাৰ জাগাত 1250 টকাকৈ পোৱা আৰম্ভ হ'ব তাৰ লগে লগে আজিৰ এই সভাত মই ক'ব খুজিছো যে প্ৰত্যেকটো বিধানসভা সমষ্টিত আমি আৰু নতুনকৈ 7,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত ল'ম আমি ইলেকশ্যনৰ মিটিঙত যাওঁ দুখীয়া লোকসকলে কয় যে আমাৰ ৰেচন কাৰ্ড নাই আজিৰ সভাত আমি সিদ্ধান্ত ল'ম আজিৰ সভাত আমি প্ৰতিজ্ঞাবদ্ধ হ'ম যে অহা 6 মাহৰ ভিতৰত আমি আৰু 50 লাখ ব্যক্তিক আমি ৰেচন কাৰ্ড দিম বিনামূলীয়াৰ চাউল দিম সেই সিদ্ধান্ত আজি আমি ৰাইজৰ আগত ক'ব খুজিছো